নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ দাস। বন্ধুসকল, আজি আমি টিকটক ভিডিঅ' বা গানৰ ওপৰত কথা নাপাতো। আজি আমি কথা পাতিম এজন মূৰ্খ জাতিদ্ৰোহীৰ ওপৰত, যিজনে দুটামান লাইকৰ কাৰণে লেংটা হৈ এটা টিকটক ভিডিঅ' বনাইছে। কিন্তু বন্ধুসকল, আজি মই এইটো ভিডিঅ'ত মই তাক গালি পাৰিম আন এটা বেলেগ কাৰণতহে। গতিকে বেছি সময় পলম নকৰি ব'লকচোন আৰম্ভ কৰো আজিৰ কাম। হয় বন্ধুসকল, এইটো হৈছে সেইটো ভিডিঅ' যিটো ভিডিঅ' কথা মই ইমান টাইম ধৰি আপোনালোকক বলকি আছিলো। বন্ধুসকল, টিকটকত এনেকুৱা মক্কেলামী কামবোৰ হৈয়ে থাকে, লেংটা হৈ আলবাল কৰি ভিডিঅ' বনায়ে থাকে। কিন্তু আজি মই সেইকেইটা ভিডিঅ' ক'ব নাযাওঁ। মাথো মই এইটো জহনে জমাৰ মোৰ চুবানটো কম, কিয়নো এই গামোচাখন কান্ধত লৈ এইটো ভিডিঅ' বনাবলৈ অধিকাৰ ক'ত পালে। বন্ধুসকল, ইয়াক মই মাথো কেইটামান প্ৰশ্ন শুনিম, এই প্ৰশ্নকেইটাৰ উত্তৰ জানে নেজানে তাকো নাজানো মই, কিন্তু ইয়াক মই সেইকেইটা প্ৰশ্ন সুধিছো। শুন, তই অসমীয়া গামোচাখনৰ সন্মান কি জান? অসমীয়া গামোচাখনৰ পৰিচয় কি জান? এই গামোচাখনৰ মূল্য কি তই তাক জান? একোডাল নেজান তই। কাৰণ তই যদি জানিলি হয়, তই এনেকুৱা স্বাৰ্থ বা এনেকুৱা নিৰ্লজ্জ কাণ্ড নকৰিলি হয়। তই যিখন গামোচা তই কান্ধত লৈ এইটো ভিডিঅ' বনাইছ, এই গামোচাখনৰ মূল্য কিমান তই সেইটোও নাজানো, কিয়নো এইখন গামোচা সমগ্ৰ বিশ্বই সন্মান কৰে। অসমীয়াৰ পৰিচয়, অসমীয়াৰ সন্মান, অসমীয়াৰ বুকুৰ আমুঠা টুকুৰা হয় এইখন গামোচা, কিন্তু তই এই গামোচাখনক লৈ খেলা কৰিছ। বন্ধুসকল, এইটো আপোনালোকে নিজেই ভাবি চাব, কিয়নো এইখন গামোচাৰ পৰিচয় কিমান ডাঙৰ, এইখন গামোচাৰ মূল্য কিমান, কিন্তু এইবোৰ কথা এখন নাভাবি নুশুনি এটা লেংটা ভিডিঅ' বনাই নিজকে অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে এখন অসমীয়া গুটি ফুলৰ গামোচা কান্ধত লৈ। এনেকুৱা জাতিদ্ৰোহী মক্কেলবোৰ এইখন অসমত জীয়াই থকাৰ কোনো যোগ্যই নাই, কিয়নো এনেকুৱা মক্কেলবোৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সন্মান সকলো ধূলিৰ লগত মিহলি কৰি থাকিব। গতিকে মই ইহঁতক এটা কথাই ক'ম, তহঁতি ক'ৰবাত মৰি থাকগৈ যা। তহঁতৰ নিচিনা মক্কেলবোৰ আমাৰ অসমত জীয়াই থকাৰ কোনো যোগ্যই নহয়, কিয়নো তহঁতৰ নিচিনা মক্কেলবোৰ যেতিয়ালৈকে আমাৰ অসমখনত জীয়াই থাকিব তেতিয়ালৈকে আমাৰ অসমখনত বাহিৰৰ মানুহ আহিবলৈ সুবিধা পাব। তহঁতৰ নিচিনা মক্কেলবোৰৰ কাৰণে আজিকালি আমাৰ অসমীয়া গামোচাখনৰ কোনো অস্তিত্ব নোহোৱা হৈ গ'ল। সকলোৱে অসমীয়া জাতিটোক ইনচাল্ট কৰিব শিকিলে। তোক যদি মই এতিয়া যদি মোৰ ওচৰত পাওঁ ন, তই ভাবিবই নোৱাৰিলি হয় তোক মই কি কৰিলো হয়, কিন্তু তোৰ ভাগ্য ভাল যে তই মোৰ ওচৰত পোৱা নাই। বন্ধুসকল, আপোনালোকে ভাবি চাব এনেকুৱা মক্কেলবোৰক কি কৰিব লাগে। এনেকুৱা মক্কেলবোৰৰ কাৰণে আমাৰ অসমখন কোনো অস্তিত্বই নোহোৱা হৈ গৈছে আজিকালি। এতিয়া দুটামানে মই তলত কমেণ্ট কৰি কওঁ, ভাই ই বনাইছে তোৰ কি হ'ল? মই সিহঁতক কি ক'ম জানা? কিয়নো মই এজন অসমীয়া হয়, অসমীয়া হিচাপে মোৰ গাত লাগিছে এইষাৰ কথা। বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ' ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বটন দবাবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা মক্কেলবোৰক কি কৰিব লাগে তলৰ কমেণ্ট বক্সত জনাব। গতিকে আজিলৈ এৰিলো, ধন্যবাদ, জয় আয়ক। কিন্তু যোৱাৰ আগতে এতিয়া আচৰিত টাকি ভিডিঅ' চাই লওঁ আহকচোন। গতিকে ব'লক। एक्सक्यूज मी, आप जल्दी इधर से भाग जाओ। क्यों? क्योंकि मेरे दोस्त बोल रहे हैं कि मुझे यही भाभी चाहिए। सच्चियां मोहब्बत